নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ দুবিধ মুৰিঘণ্ট ৰেচিপি। এবিধ কঁঠাল গুটিৰ সৈতে আৰু আনবিধ অমিতাৰ সৈতে। এতিয়া আমি কেৰাহীখন পাতি অলপমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাতে দি দিছোঁ পাঁচফোৰণ অলপ, আৰু এতিয়া দি দিছোঁ পিঁয়াজ আৰু দুখিলা তেজপাত। কিছু সময় পিঁয়াজখিনি মই এনেকৈ ভাজি ল'ম, আৰু তাতে মই কাটি থোৱা অমিতা দি দিছোঁ। আৰু কেইটামান ৰঙা জলকীয়া দিছোঁ, আৰু তাতে দি দিছোঁ মই খুন্দি থোৱা আদা নহৰু অলপমান, আৰু এতিয়া এনেকৈ লৰাই থাকিম। কিছু সময় এনেকৈ ভাজি হোৱাৰ পিছত মই তাতে দিছোঁ নিমখ আৰু অকণমান হালধি। হালধি মই ইয়াত কমকৈ ব্যৱহাৰ কৰিম, যিহেতু ইয়াত খাৰ দিম। আৰু ইয়াতে দি দিছোঁ অকণমান ৰেড চিলি পাউডাৰ আৰু জিৰা গুড়ি পাউডাৰ, আৰু ঢাকি এনেকৈ অলপ সময় ভাজি থাকিম। আৰু এনেদৰে কিছু সময় ভজাৰ পিছত মই ইয়াতে দি দিছোঁ 1.5 চামুচ খাৰ, যিটো মই ইয়াতে ব্যৱহাৰ কৰিছোঁ ঘৰতে প্ৰস্তুত কৰা কলা খাৰ। আৰু এনেদৰে কিছু সময় মিশ্ৰণটো লাৰি দি থাকিম। আৰু তাৰপিছত ইয়াতে মই দি দিছোঁ মাছৰ মূৰ। আৰু এনেদৰে ভাজি ভাজি মাছৰ মূৰটো মই লাহে লাহে ভাঙি গৈ থাকিম, কাৰণ ইয়াত খাৰ দিয়া আছে। মাছৰ মূৰটো এনেও কোমল হৈ যাব, আৰু এনেকৈ ভাঙি দি থাকিব লাগিব লাহে লাহে। আৰু তাতে এতিয়া দি দিছোঁ মই গৰম পানী অলপ। আৰু এতিয়া প্ৰায় মাছৰ মূৰটো ভাঙি গৈছে। এনেদৰে কিছু সময় ভাজিম। এতিয়া প্ৰায় আমাৰ মাছৰ মুৰিঘণ্টটো ৰেডি হৈয়ে গৈছে। যিহেতু খাৰ দিয়া গৈছে, গতিকে বেছি সময় নালাগে। আৰু এয়া একেবাৰে আমাৰ মাছৰ মূৰৰ অমিতাৰ খাৰ ৰেডি হৈ গৈছে। যিহেতু মই ইয়াত কমকৈ হালধি ব্যৱহাৰ কৰিছোঁ, গতিকে ৰংটো এনেকুৱা হৈছে। আৰু ইয়াত মই এতিয়া দি দিছোঁ অলপমান গৰম মছলা, আৰু ইয়াত আপোনালোকে ধনিয়া পাতো ব্যৱহাৰ কৰিব পাৰে। আৰু বেছিকৈ হালধি দিলে একেবাৰে ৰঙা হৈ যাব খাৰ দিলে, সেইবাবে হালধি একেবাৰে কম ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ নকৰিলেও হয়। আৰু এয়া হৈছে আমাৰ অমিতাৰ সৈতে মাছৰ মূৰৰ খাৰ ৰেডি। আৰু এনেদৰে এতিয়া আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। আৰু এতিয়া আহিছোঁ আনটো ৰেচিপিলৈ। মই কঁঠাল গুটি অলপ দাইলৰ লগত একেলগে বইল কৰি লৈছিলোঁ, গতিকে বইলিং প্ৰচেছটো মই নেদেখুৱালোঁ। আৰু এতিয়া এনেদৰে কঁঠাল গুটিখিনি অলপমান ভাঙি ল'ম, গোটেই ভাঙি নলওঁ। আৰু এতিয়া কেৰাহীখন পুনৰ পাতি দি মই তাতে তেল গৰম হোৱাৰ পিছত দিছোঁ অকণমান পাঁচফোৰণ আৰু দুখিলা তেজপাত, লগতে অলপমান পিঁয়াজ। এনেকৈ তেলত অলপ সময় ভাজি ল'ম। আৰু এনেদৰে কিছু সময় ভাজি পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত আমি তাতে দিম কঁঠাল গুটিখিনি, যিখিনি মই আগতে বইল কৰি লৈছোঁ। লগতে 2টা জলকীয়া দি দিছোঁ। কঁঠাল গুটি এনেই বইল কৰিব পাৰে, কিন্তু মই যিহেতু দালি বইল কৰিছিলোঁ তাতে একেবাৰে দি দিছোঁ। এতিয়া মই দি দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ, লগতে অলপমান হালধি আৰু অলপমান জিৰা গুড়ি, আৰু এনেদৰে কিছু সময় লৰাই থাকিম। এনেদৰে 1 মিনিটমান লৰোৱাৰ পিছত মই তাতে দি দিছোঁ আদা নহৰুৰ পেষ্ট অলপ,
আৰু এনেদৰে লৰাই থাকিম। এনেদৰে প্ৰায় 3 মিনিটমান লৰোৱাৰ পিছত আমি তাতে দি দিম মাছৰ মূৰটো, আৰু যিহেতু মোৰ লগত ফিচাও আছিল সেইটো দি দিছোঁ মই। আৰু ইয়াতে দি দিছোঁ মই অলপমান খাৰ, যিহেতু খাৰটো মেইন। আৰু লাহে লাহে মই মাছ কেইপিচ অলপমান ভাঙি দিছোঁ মাছৰ মূৰটো। যিহেতু মই মুৰিঘণ্ট বনাইছোঁ সেইবাবে মাছৰ পিচ হ'লেও মই ভাঙি দিম। আৰু এতিয়া দি দিছোঁ অলপমান পানী। ইয়াত মই গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু ঢাকন দি কিছু সময় উতলিবলৈ দিম। এনেদৰে কিছু সময় উতলাৰ পিছত মই লাহে লাহে মাছৰ মূৰ আৰু মাছৰ পিচটো মই ভাঙি ভাঙি যাই থাকিম। আৰু ইয়াতে দিছোঁ অলপমান ৰেড চিলি পাউডাৰ আৰু অলপমান গৰম মছলা পাউডাৰ। আৰু এনেদৰে লৰাই থাকিম, কিছু সময় উতলিবলৈ দিম। আৰু লাহে লাহে মই এনেদৰে মাছৰ মূৰটো, কঁঠাল গুটিখিনি কিছু কিছু ভাঙি দিম। কঁঠাল গুটি গোটেইখিনি ভাঙি নিদিওঁ। আৰু এনেদৰে প্ৰায় 5 মিনিটমান উতলাৰ পিছত আমাৰ কঁঠালৰ গুটিৰ মুৰিঘণ্ট প্ৰায় ৰেডি হৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিম। আৰু এয়া ৰেডি হৈ গ'ল কঁঠালৰ গুটিৰ সৈতে মাছৰ মুৰিঘণ্ট। এনেদৰে কেতিয়াবা খাই পাইছেনে? যদি খাই নাই পোৱা তেন্তে খাবচোন। কঁঠালৰ গুটিৰ সৈতে মাছৰ মুৰিঘণ্ট খুবেই ধুনীয়া লাগে। লগতে অমিতাৰ খাৰটোতো আমাৰ কাৰণে মেইন। আৰু এনেদৰে আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। লগতে আপোনালোকে শ্বেয়াৰো কৰি দিব ভিডিঅ'টো। থেংক ইউ ফৰ ৱাটছিং। থেংক ইউ ছ' মাছ।